পোটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ শিক্ষা বিভাগৰ পৰা অহা শিকন সমলৰ ইংৰাজী বিষয়ৰ আজি আমি প্ৰথমটো এক্টিভিটি আলোচনা কৰিম হওক। তোমালোকে প্ৰত্যেকেই মন দি শুনিবা। প্ৰথমে তোমালোকে এই ছবিখন ভালদৰে নিৰীক্ষণ কৰা। তাত থকা প্ৰত্যেকটো বস্তু এবাৰ ভালদৰে চোৱা আৰু এই ছবিখনৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু আমাৰ প্ৰথমটো এক্টিভিটি দিছে, গতিকে তোমালোকে ইয়াক ভালদৰে প্ৰথম লক্ষ্য কৰি লোৱা। এতিয়া আমি ছবিখনত কি কি দেখা পালোঁ সেইখিনি আমি প্ৰত্যেকেই অসমীয়া আৰু ইংৰাজীত বেলেগে বেলেগে দিয়া হৈছে। তোমালোকৰ প্ৰথমটো হোমৱৰ্ক হিচাপে অংশ এ আৰু বিৰ লগত এই দুইটা অমিল হৈ আছে, তোমালোকে প্ৰথম মিলাই ল'বা। এতিয়া আমি প্ৰথমটো চাওঁ পথাৰ। গতিকে পথাৰৰ ইংৰাজী প্ৰতিশব্দ কি? সেইটো হৈছে 9 নম্বৰত আছে ফিল্ড। ঠিক তেনেকৈ তোমালোকে বাকীসমূহ প্ৰথম মিলাই ল'বা। গতিকে আমি ছবিখনত এই প্ৰত্যেকটো শব্দ আমি দেখা পাইছোঁ। আহাচোন পুনৰ এবাৰ চাই লওঁ আমি কি কি দেখা পাইছোঁ। গিটাৰ, বয়, গ্ৰাছ, ট্ৰী, গাৰ্ল, বাফেলো, কাউ, বাৰ্ড এণ্ড ফিল্ড। তাৰ প্ৰত্যেকটোৰ অসমীয়াৰ লগত তোমালোকে মেটচিং কৰি অৰ্থাৎ মিলাই প্ৰথমটো গৃহকাৰ্য হিচাপে আমাৰ বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপত তোমালোকে পঠিয়াবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ প্ৰথমটো এক্টিভিটি হৈছে লুক এট দ্য পিকচাৰ। ছবিখন চোৱা এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ, আৰু বাক্যসমূহ কমপ্লিট কৰা অৰ্থাৎ সম্পূৰ্ণ কৰা। ইয়াৰ প্ৰথমটো বাক্য হৈছে দেয়াৰ আৰ ডেছ প্লেইং ইন এ চাৰ্কল। তাৰ উত্তৰটোত আমি পাম দেয়াৰ আৰ ডেছ প্লেইং ইন এ চাৰ্কল, আৰু তাৰ এনচাৰটো হ'ব 7 চিলড্ৰেন। অৰ্থাৎ তোমালোকে ছবিখনত দেখিছা 7জন ছাত্ৰ ছাত্ৰীয়ে চাৰ্কুল হৈ অৰ্থাৎ বৃত্তাকৃতি হৈ কি কৰি আছে? খেলি আছে। গতিকে তোমালোকৰ প্ৰথমটো চেণ্টেঞ্চত কি হ'ব? 7 চিলড্ৰেন। এইবাৰ আমি দ্বিতীয় বাক্যটো চাওঁ। দ্য গাৰ্ল ষ্টেণ্ডিং এলন। অকলশৰে থিয় হৈ থকা ছোৱালীজনীয়ে ইজ হোল্ডিং এ, ধৰি আছে এখন, তোমালোকে দেখিছা যে দ্য গাৰ্ল ষ্টেণ্ডিং এলন ইজ হোল্ডিং এ গিটাৰ। কি ধৰি আছে? এখন গিটাৰ ধৰি আছে। এইবাৰ আমি 3 নম্বৰৰ বাক্যটো তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ। 4 ডেছ আৰ ফ্লাইং ইন দ্য স্কাই। আকাশত 4জনী কি কৰি আছে? উৰি আছে। এইবাৰ আমাৰ 3 নম্বৰ যিটো হোমৱৰ্ক আছে সেই হোমৱৰ্কটো হৈছে দ্য ডেছ ইজ লুকিং এট দ্য চিলড্ৰেন। অৰ্থাৎ কোনে ল'ৰা ছোৱালীহঁতক চাই আছে সেইটো তোমালোকে নিজেই কৰিবা। এইবাৰ 5 নম্বৰৰ বাক্যটো তোমালোকে চোৱা। দেয়াৰ আৰ 3 এনিমেলছ ইন দ্য পিকচাৰ। 2 দুটা কি আমি পাইছোঁ যে 2 কাউজ এণ্ড 1 বাফেলো। গতিকে ছবিখনত তোমালোকে দেখিছা যে দুটা গৰু আৰু এটা ম'হ। এইবাৰ আমি 6 নম্বৰৰ বাক্যটো চাওঁ। ইট ইজ এ ক্লাউডি অৰ ছানি ডে। এইটো ডাৱৰীয়া নে ৰ'দ বতৰৰ দিন? আমি দেখিছোঁ যে ছবিখনত ডাৱৰ দেখা পাইছোঁ, সেইকাৰণে আমি ইট ইজ এ কি ডে হ'ব? ক্লাউডি ডে। আজিলৈ ইমানেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ শিকন সমলৰ 2 নম্বৰ এক্টিভিটিটো আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। ধন্যবাদ।